Hello students, welcome to my YouTube channel Prostuti with DM. আজি তোমালোকৰ বাবে যোগদান আছো ফকৰা যোজনাৰ ভাৱ সম্প্ৰসাৰণ কৰা। আজি ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দুটা ফকৰা লৈছো। অতি ভক্তি সুৰৰ লক্ষণ আৰু মিছা কথাৰ ঠেংচুটি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভাৱ সম্প্ৰসাৰণ কৰোঁতে মন কৰিবলগীয়া কথাটো হ'ল আৰম্ভণিতে ফকৰা যোজনা বা নীতি বচনবোৰনো কি এই বিষয়ে পৰিচয় দিব লাগে। তাৰ পিছতহে ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিয়া নিৰ্দিষ্ট ফকৰাটো টানি আনিব লাগে। ভিডিঅ'টোত দিয়া দুটা উদাহৰণৰ পৰা তোমালোকে নিশ্চয় গম পাবা। তেনেকৈ লিখিলেহে 4 নম্বৰৰ ভিতৰত 4 নম্বৰ পাবা, অথবা বানান ভুল হ'লে 3 নম্বৰ পাবা। নহ'লে তোমালোকে 4ৰ ভিতৰত 2 নম্বৰ পোৱাৰহে সম্ভাৱনা বেছি। আহা তেতিয়াহ'লে আমি আজিৰ ফকৰা দুটা আলোচনা কৰোঁ। প্ৰথমে অতি ভক্তি সুৰৰ লক্ষণ। অসমীয়া ফকৰা যোজনা, ডাকৰ বচন বা নীতি বচনসমূহ ভাষা সাহিত্যৰ অমূল্য সম্পদ। এইবোৰ চহা জীৱনৰ বিভিন্ন পৰিৱেশত মানুহে লাভ কৰা অভিজ্ঞতাৰ আধাৰত ৰচিত। যোজনাবোৰৰ আঁৰত একোটা নিগুৰ অৰ্থ থাকে। এইবোৰে বিশেষ পৰিৱেশত চমু কথা এষাৰৰ মাজতে ব্যাপক ভাৱ নিৰ্দেশ কৰে। উদাহৰণস্বৰূপে অতি ভক্তি সুৰৰ লক্ষণ। ভক্তিত ভগৱানো তুষ্ট হয়। মানুহৰতো কথাই নাই, কিন্তু ভক্তিৰো এটা সীমা আছে। কপট মনৰ লোকে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ অতি ভক্তিপৰায়ণ হৈ দেখুৱায়। পাছত চেক বুজি চোৰ অথবা অসৎ কাম কৰি বিশ্বাসঘাত কৰে। এনেকুৱা অতি ভক্তিপৰায়ণ হৈ দেখুওৱা লোকৰ প্ৰকৃতি নিৰ্দেশ কৰি সাৱধান কৰি দিবলৈ এই ফকৰাটি প্ৰয়োগ কৰা হয়। গতিকে অতি ভক্তিপৰায়ণ হৈ দেখুওৱা লোকৰ পৰা সাৱধান হৈ থকাই জ্ঞানী লোকৰ কাম। আমাৰ 2 নম্বৰ ফকৰাটি হৈছে মিছা কথাৰ ঠেংচুটি। ইয়াতো আৰম্ভণি একেদৰে কৰিছোঁ, ওপৰত যেনেকৈ কৰি আহিছিলোঁ। এইটো বাধ্যতামূলকভাৱে কৰিব লাগে পৰিচয়টো। অসমীয়া ফকৰা যোজনা, ডাকৰ বচন বা নীতি বচনসমূহ ভাষা সাহিত্যৰ অমূল্য সম্পদ। এইবোৰ চহা জীৱনৰ বিভিন্ন পৰিৱেশত মানুহে লাভ কৰা অভিজ্ঞতাৰ আধাৰত ৰচিত। যোজনাবোৰৰ আঁৰত একোটা নিগুৰ অৰ্থ থাকে। এইবোৰে বিশেষ পৰিৱেশত চমু কথা এষাৰৰ মাজতে ব্যাপক ভাৱ নিৰ্দেশ কৰে। উদাহৰণস্বৰূপে মিছা কথাৰ ঠেংচুটি। মিছা কথা কোৱা লোক এদিন বিপদত পৰেগৈ, তাকে উক্ত ফকৰাটিৰ দ্বাৰা বুজোৱা হৈছে। ঠেংচুটি মানুহে বেছি দূৰ খোজ কাঢ়িব নোৱাৰে, কিছু দূৰ গৈ ভাগৰি পৰে। মিছা কথাক ঠেংচুটি মানুহৰ লগত তুলনা কৰিছে। বহু মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে মিছা মাতে। ইয়াৰ দ্বাৰা প্ৰথমাৱস্থাত সফল হ'লেও পাছলৈ সকলোৱে বুজি পায় আৰু তেনে মানুহে লঘু লাঞ্ছনা খাব লগা পৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'খিনি তোমালোকে চাই ভাল পাইছা, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিছোঁ।